নমস্কাৰ। আজি আপোনালোকক লৈ যাম মথুৰাৰ গকুল নামৰ এখন সৰু গাঁৱত অৱস্থিত এটা মন্দিৰলৈ। মন্দিৰ নাম হৈছে চিন্তাহৰণ মন্দিৰ। ৰ'ব আপোনালোকে আকৌ ভিডিঅ'টো পোষ্ট নকৰিব আৰু নাকাটিব, ভালদৰে চাওকচোন। কেনেকৈ যায়, কেনি যায় সকলো বুজি পাব। আমি নাৰলী চৰাইৰ পৰা ওলাইছোঁ। নাৰলী চৰাইৰ পৰা এইটো ৰাস্তা, এইটো যিটো আপোনালোকে হাইৱে দেখিছে, এইটো দিল্লী আগ্ৰা হাইৱে। আমি নাৰলী চৰাইৰ পৰা আগ্ৰাৰ অভিমুখে যাব লাগিব। ইয়াৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দূৰত চিন্তাহৰণ মন্দিৰ পামগৈ। ড্ৰাইভ মই কৰিছোঁ আৰু মোৰ লগত আছে মোৰ মা আৰু ফেমিলি আছে আৰু আমাৰ এলেক্সা আছে। আৰু ভিডিঅ'বোৰ সকলো ৰাস্তাত আপোনালোকক দেখুৱাই যাব নোৱাৰোঁ, আপোনালোকো বৰ হ'ব, ময়ো বৰ হ'ম দিয়কচোন। এইখন অ'টো কেনি আহিছে আকৌ, এইফালে যাওক। সকলো ৰাস্তাত আমি কাটি মেইন পইণ্টবিলাক আপোনালোকক দেখুৱাইছোঁ। এইখন ব্লু কালাৰ যিখন বৰ্ড দেখিছে, ইয়াৰ পৰাই আৰম্ভ হৈছে যমুনাৰ ব্ৰিজ। হাইৱেটো আছে যমুনা ব্ৰিজ, কিন্তু এইটো আপোনাৰ গকুল গাঁৱৰ, আমি এই জেগাডোখৰ পৰা গকুল পৰা আৰম্ভ হ'লোঁ। গকুল গছ। আমি এতিয়া গকুলত সোমাইছোঁ। এইখন গকুল ব্ৰিজ বুলি কয়। এই ব্ৰিজৰ ওপৰত দেখিছেনে, ওপৰত ট্ৰেইন যায় আৰু ইয়াৰ ব্ৰিজৰ তলত কি আছে, ইয়াৰ মেইন ৰহস্যটো কম। তাৰ আগতো আমি ক'ৰবাত ৰৈ ল'ব লাগিব। আমি এইখিনিতে ৰ'ম, ক'ৰবাত ৰ'ব। আমি ৰ'ম, ক'ত ৰ'ম। আৰু ইয়াত বেছি দেৰি ৰ'লে পুলিচে খেদিব, সেইকাৰণে আমি সকলো বুলি চাই ল'ব লাগিব। ইয়াত গাড়ী ৰখোৱা মানা থাকে, কিন্তু হ'লেও ৰ'বই লাগিব দিয়কচোন। আমি চাবলৈ আহিছোঁ। নাই অহা গাড়ী পিছৰ পৰা। এইখিনিতে ৰ'ম, এই মানুহজন আগতে ৰওঁ, এইখিনিতে ৰওঁ। ইয়াত কিন্তু অ'টোবিলাক ক'বলগীয়া, বহুত খৰচ হৈ যায় অ'টোবিলাক। ইয়াৰ অ'টোৰ কাৰ ক'ৰবাতে থাকি যায়। অ'টোৰ আৰু এইবিলাক পাৱাৰ ষ্টেণ্ডটো য'তে ত'তে কাট খাই কেনি গৈ যায়। বাইকতকৈও একদম আচৰিত ধৰণে চলায়। ইয়াৰ দেখিছে, এইখন গাড়ী মই অসমৰ পৰা লৈ আনিছিলোঁ, কিন্তু আমি অসমৰ পৰা আহিছোঁ বুলি নাভাবিব। আমি একচুৱেলি নাৰলী চৰাইত থাকোঁ। এয়া মা নামিব এতিয়া গাড়ীৰ পৰা, আমাৰ VIP। বাছ নামিলে। এয়া এয়া আকৌ কোনোবাই ইয়াত পূজা দি থৈ গৈছে। ইয়াত পূজা য'তে ত'তে দি দিয়ে, বুজিছেনে মানুহবিলাকে। ভয় লাগে খোজকাঢ়িবলৈ। হয়, এয়া ওপৰত ট্ৰেইন যায় আৰু এইপিনে আছে গকুল গাঁও। ইয়াত দেখিছেনে, সেউজীয়া কালাৰ যিখিনি বিল্ডিং দেখিছে, সেইখনে গকুল গাঁও। গকুল গাঁওখন আমাক আকৌ পিছৰ ভিডিঅ'ত মই দেখুৱাম ভালদৰে। কিন্তু ইয়াত এটা ডাঙৰ ৰহস্য, ইয়াত ট্ৰেইন নহয়, ইয়াত ব্ৰিজখনৰ তলত এটা ফিল্টাৰ কৰা হৈছে পানীবিলাক। ইয়াত কাচাৰাবিলাক, জাবৰ জোথৰবিলাক নাযাবৰ কাৰণে। সেই ফিল্টাৰ কৰা কাৰণে ইয়াত পানীবিলাক ইমানো এটা ফ'ৰ্জত পঠিয়াই, গোটেইখিনি এটা ফেন, আপোনাক কি বুলি ক'ম, বৰফৰ গতে গোটেই ফেন হৈ যায়। এয়া আমাৰ এলেক্সা, এয়া আমাৰ পৰিস্মিতা। এইখিনিতে মই আপোনালোকক ওলাই দেখাইছোঁ অকণমান, কিয়কি আপোনালোকেতো বিশ্বাস নকৰিব, সেইকাৰণে অলপ দেখাইছোঁ। এই তলত দেখিছে, এই তলতে ইয়াতে গোটেই মেচিনবিলাক আছে। আৰু এইপিনে আছে গকুল গাঁও। গকুল গাঁও ইপাৰে যমুনা আছে। এই যমুনাখন গকুল গাঁৱৰ পৰা লাগি চিন্তাহৰণ মন্দিৰ তাত পাইছেগৈ। এই দেখুৱাম। এয়া দেখিছে আপোনালোকে, ইয়াৰ সকলো ভিডিঅ' ভালদৰে বুজাই দিম। এই ওপৰত ট্ৰেইন যায়, তলত মানুহ আছে। ইয়াৰ তলতো এটা ফুট ব্ৰিজ আছে। ইয়াত সকলো কাচাৰ জাবৰ জোথৰ যিমান পৰি যায়, ইয়াত সকলোবিলাক ইয়াতে ৰখাই দিয়ে। আহক, আমি আপোনালোকক যাব লাগিব সোনকালে। ইয়াত থাকিলে আমাৰ দেৰি হ'ব, অৱশ্যে গধূলি হ'ব, হৈছেই, বেলি পৰো হৈছে। সেইকাৰণে আহক, আমি যাওঁ, আমি ভালদৰে আপোনালোকক দেখুৱাম। আহক। আহা পৰিস্মিতা, আহা, বহাহি, আহা। ইয়াত দেখিছে নাই বাঁহী দুটা, এই বাঁহী দুটা প্ৰেম মন্দিৰলৈ গৈ মই বজাইছিলোঁগৈ। ইয়াতো আকৌ আপোনাৰ প্ৰেম মন্দিৰৰ ভিডিঅ'ও মই দেখুৱাম, আহিবলগীয়া ভিডিঅ' ইয়াৰ নেক্সটত দেখুৱাম। এইটো মই আপলোড কৰিব সময় পোৱা নাই। এতিয়া আমি এইখন গকুল ব্ৰিজ পাৰ হ'লোঁ। ইয়াত ট্ৰেইনৰ ৰাস্তাটো এইপিনেদি ফাটি গুচি গ'লগৈ। এইবিলাক সৰু দোকান দেখিছেনে, এতিয়া দোকান বজাৰ কৰিছে। এই গেটখন আমাৰ সন্মুখৰ ঠিক সোঁহাতে, সেইখন গকুলৰ গাঁৱলৈ যোৱা গেট। এয়া দেখিছেনে, সেইডোখৰ আমি ভিডিঅ'টো অকণমান কাটি দিছোঁ, কিন্তু আপোনালোকেও ব'ৰ কৰিবলৈ মন নাই দিয়কচোন, হয়নে বাৰু। এইপিনে যাম এতিয়া। ইয়াত আমি এতিয়া গৈ আছোঁ
ৰমন ৰেড্ডি চৰি ৰমন ৰেড্ডি আহি পানি সোমামি ৰাতি হ'ব আপোনাৰ ৰমন ৰেড্ডি ভিডিঅ' নেদেখাওঁ আমি এতিয়া চিন্তাহৰণ মন্দিৰলৈ গৈ আছোঁ এইটো কিন্তু আজব বহুত আজব বস্তু এটা দেখিলোঁ ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলি দিয়কচোন এই মনত পৰেনে বাৰু এইটো টুকুৰা চৰাই বাহ টুকুৰা চৰাই হ'ব ইয়াত টুকুৰা চৰাই চাই থাকিলে দেৰি হ'ব আমি যাওঁ এতিয়া আমি আপোনালোকক দুটা ছাগলী দেখাম বহুত অদ্ভুত টাইপৰ এটা চাওকচোন মৰমতে পুহিবলৈ মন যায় খাবলৈকে মন নাযাব কেইটা বাহ কিমান সুন্দৰ দিছেনে আৰু ইয়াত মানুহবিলাকে মহ গাই বহুত পোহে ইয়াত মহৰ গাখীৰ আৰু গাই মানে গাখীৰৰ কাৰণে বহুত ফেমাছ ইয়াত দেখিছে এইটো বহৰম ঘাট অকণমান আগত গৈ ইয়াৰ ব্ৰাহ্মণ ঘাট মই GPS অন কৰি লৈছোঁ কোনো ভৰসা নাই নহয় আমি এতিয়া এই পোনে গ'লে ব্ৰাহ্মণ ঘাট আমি ইয়াত ঠিক বাওঁ চাইডে সোমাই দিম অলপ আগত আমি গৈ চিন্তাহৰণ মন্দিৰ পামগৈ আমি ব্ৰাহ্মণ ঘাটলৈ যাম ৰাতি হৈ যাব ৰাতি আপোনালোকক ভিডিঅ'ত দেখাম যদিও ভালকৈ চাব নোৱাৰিব এইবিলাক গাড়ী দেখিছেনে এইবোৰ টুৰিষ্ট গাড়ী বহুত দেশ বিদেশৰ পৰা ইয়াত আহি মানুহ ফুৰিবলৈ আহে আৰু এই চিন্তাহৰণ মন্দিৰটো বহুত ভিতৰত আছে যদি ইয়াত সকলো মানুহ ইয়ালৈ এবাৰ নহাকৈ থাকিব নোৱাৰে ইয়াত নিজৰ মনটো বহুত শুদ্ধ লাগে আহিলেই আপোনালোকে এবাৰ আহি চাবচোন ইয়াত দেখিছে ইয়াত মথুৰাত কিন্তু এইটো ক'ব লাগিব ইয়াত মূৰা চৰাইবিলাক অপেনলি ঘূৰি ফুৰে খেতিত ইয়াত জ নামৰ এটা খেতি আছে এইবিলাক খাইছে ইয়াত দেখিছেনে ই ভয়ে কৰা নাই আমিতো ঠিক ওচৰতে আছোঁ ঠিক ভয়ে কৰা নাই দেখিছেনে বাৰু মথুৰাই এয়া চাওক কেনেদৰে কি ধুনীয়া এটা মনোমোহা দৃশ্যত তেওঁলোক চৰি আছে দেখিছেনে বাৰু ইয়াত সকলো পৰ্যটক আহে সকলো দেশ বিদেশৰ পৰ্যটক আহে ইয়াত সকলো মূৰা চৰাই বহুত সন্মান কৰে সকলো মানুহে ইয়াত এয়া আমাক চবেই চাব এতিয়া আমি বাঁহী লৈ আহিছোঁ গাড়ীৰ আগত খালি ইয়াত বজাব নোৱাৰোঁ এইটো মন্দিৰ যে ইয়াত মানুহবিলাকে বনভোজ খাইছে ইয়াত খানা খাব এইটোতো আৰ্মি ড্ৰেছ পিন্ধি আছে বাহ অ' আৰ্মি বঢ়িয়া আমি যাম এইবিলাক টুৰিষ্ট গাড়ী এওঁলোক বাহিৰৰ পৰা আহিছে মন্দিৰত ফুৰে মন্দিৰত খানা খাব নিদিয়ে যে অকণমান আঁতৰত খায় এইবিলাক চব জেগা বনাই থোৱা থাকে আমি মন্দিৰ পাওঁ অৱস্থা এতিয়া আৰু অকণমান দূৰ গৈ মন্দিৰ পামগৈ অ' ভাইহঁত অ'কে ৰাধে এয়া ঠিক আমি মন্দিৰ পাইছোঁহি আৰু ইহঁতৰ ভাইয়াৰ বুলি কৈছোঁ বুজি নাপায় অসমীয়াত কওঁ ইহঁতেতো হিন্দীত কয় মই অসমীয়াত কওঁ এয়া বৰ সাৱধানে যাব লাগিব সৰু ৰাস্তা দুই পিনেকে গাড়ী অ' ভাই দৰজাখন মাৰি দিয়া অঁ এয়া আহিছোঁ দেখি তেওঁ ওলাব নেকি তেওঁক সুধি লওঁ এবাৰ भैया गाड़ी निकल रही है क्या अच्छा मुझे इधर लगाना है यार रुको अभी आ रहा हूँ के राधे হয় আমি অকণমান আগতে গাড়ীখন এতিয়া ঘূৰাব লাগিব গাড়ীখন এতিয়া ক'ত ঘূৰাম এইখিতে অকণমান আগত গৈ চাওঁচোন এই গাড়ী এইখিতে ঘূৰিব নি মন্দিৰৰ গেটত ন মন্দিৰৰ গেটত ঘূৰালে মানুহে বেয়া বুলিব এইখিতে ঘূৰাম এইডোখৰতে ঘূৰাব লাগিব বাইকখনৰ ওচৰতে কিন্তু ইয়াত কিন্তু লাগিলেতো খুব পিটিব আমি অসমৰ পৰা আহিছোঁ লগাব নোৱাৰি পিছলে লাহে বছ আগলৈ অ'কে আগলৈ আমাৰ পৰিস্মিতাই ভিডিঅ' কৰি আছে তেওঁকো আপোনালোকে ধন্যবাদ দিব আৰু মইতো ধন্যবাদ দিছোঁৱেই বছ বহুত সৰু জেগাতে গাড়ীখন ঘূৰাব লগা হৈছে ইয়াত বহুত ৰিস্ক কাৰণ ইমান ভিতৰলৈ আহিছোঁ অকস্মাত যদি লগাই দিওঁ বহুত পইচা দিব লাগিব আমি এতিয়া গাড়ীৰ পৰা নামিছোঁ এবাৰ কেমেৰা মই নিজে লৈছোঁ তাৰপৰা আমি গাড়ীখন ভালকৈ লক কৰিব লাগিব কোনোবাই লৈ নগ'লেহে হয় আপোনালোকে ভয় নকৰিব ইয়াত গাড়ী একো চোৰ নহয় ইয়াত মানুহবিলাক বহুত ভাল বহুত ভদ্ৰ মানুহ গাড়ীখন এইকেইটা লগ কৰি আহিলোঁ এয়াই হৈছে চিন্তাহৰণ মন্দিৰ গেট ইয়াতে আমি এতিয়া ল'ম সুধোচোন কেইটকা লয় এওঁলোকক সুধিব লাগিব কিतना है 50 की प्लेट है और कितना लेगा ले लो इधर क्या यही सराते हैं पैसा दीजिए ओके बाकी क्या करेंगे जल चढ़ेगा ना ठीक है ओके
পইচা 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 ঘূৰাই দিব ঘূৰাই দিব ঘূৰাই দিব ঘূৰাই দিব পইচা ঘূৰাই দিব এতিয়া এতিয়া ল'লোঁ পইচা লগত নেদেখুৱাওঁ দিয়ক এয়া চিন্তামন মন্দিৰ আমি এইখিনি এতিয়া পানী ল'ব লাগিব বাল্টিঙত পানী ল'ম অলপ জোতা পিন্ধি আহিলেতো ভৰিবিলাক ধুই ল'ব লাগিব এইপিনে আছে যমুনা বিলকুল ছাইডতে আছে যমুনা জোতাযোৰ খুলি লৈছোঁ জোতাযোৰ খোলাও বাৰু আপোনালোকক দেখাব লাগে নে বাৰু তথাপিও আৰু বিশ্বাস কৰক জোতা নাই পিন্ধা বুলি ক'ব নহয় আকৌ ইয়াত টিউবৱেল মাৰিছোঁ মই এয়া আমাৰ হেডে এয়া হেডক পানী দিছোঁ হেড মানে কোনো বুজিছেই নহয় আৰু আই মাতৃ এয়া আমাৰ পৰিস্মিতা বৰা আহিছে এইটো বেলটো ইয়াত বহুত ডাঙৰ কিন্তু আমি বজাব লাগিব এয়া চাওকচোন কি সুন্দৰ ময়ো বজাই দেখালোঁ দিয়ক এই বেলুনবিলাক ইয়াৰ সদায় নাথাকে দীপাৱলীৰ কাৰণে অকণমান লগাইছিলে দিয়ক আৰু তেওঁলোকে এৰুৱাবলৈ পাহৰিয়াই চাগে এয়াই হৈছে চিন্তাহৰণ মন্দিৰ ইয়াত বহুত মানুহ আহে বহুত এয়া চিন্তাহৰণ মহাদেৱ এয়া মহাদেৱ চিন্তাহৰণ মহাদেৱ দেখিছে এয়া আমাৰ নন্দী ইয়াত সকলোকে ওপৰত পানী ঢলা হয় বহুত ভাল লাগে ইয়াত আপোনালোকে এবাৰ আহি চাব মই আপোনালোকক আহিবলৈ কওঁ ইয়াত মানুহে হেনো বোলে যিটোকে ইচ্ছা কৰে সেইটো চিন্তা হৈ যায় যিটোকে ইচ্ছা কৰে সেইটোকে হয় আপোনাৰ বহুত প্ৰমাণিত মন্দিৰ বুলি কয় ইয়াত ময়ো বহুত প্ৰমাণ পাইছোঁ ইয়াত বাবা ইয়াত বাবা মানে ইয়াত নিজে নিজে পূজা কৰিব লাগে কোনো পূজাৰী নাথাকে কিন্তু এই বাবা এজন এইকাৰণে থাকে ইয়াত পইচা লয় মানে মানুহবিলাক ইয়াত পইচা তলত দি দিয়ে তলেদি ফুটা আছে মানে গংগাত পৰিবৰ কাৰণে যমুনাত পৰিবৰ কাৰণে সেইবিলাকত ফুলবিলাক যাতে নাযায় তেওঁ চাফ চিকুণ কৰি থাকে ইয়াত মন্দিৰত পানী ঢালিব লাগে আপুনি সেৱা কৰিব লাগে আপোনাৰ মনৰ কথা ক'ব লাগে ইয়াত বহুত শতাংশ হয় বুলি কোৱা শুনিছোঁ এয়া চাওকচোন কিমান মনোমোহা দৃশ্য এয়া নাগ এয়া সম্পূৰ্ণ পিতলৰ ইয়াত বাহিৰত যোৱা এটা ৰাস্তা আছে সেইটো দেখোঁ আমি বাহিৰৰ পিনেও ইয়াত মন্দিৰ আছে কিছুমান অৰ্ধ নিৰ্মাণ কৰি আছে এইফালে এটা বাহিৰত দেখাইছোঁ চাওক এইপিনে গৈ ইয়াত কিন্তু বিয়া নাম শুনি মনত পৰিছে ইয়াত বিয়া বাৰু পাতিবলৈ আহে সকলো মানুহে গাঁৱৰ ওচৰৰ মানুহে এয়া চাওক এয়া মন্দিৰ দেখিছেনে আৰু এইপিনে আছে এয়া মন্দিৰ দুৱাৰ বন্ধ কৰি থৈছে কিছুমান আধা বনাই আছে এতিয়া বান্দৰটা আহিব ভাই মোক নধৰিবি নধৰিবি নাহিবি মোৰ পিনে আহিছে ৱা ইহঁতে মোবাইলবিলাক লৈ যাব সিহঁতক ভালকৈ থাকিব লাগিব ইহঁতৰ পৰা ইয়াত লৈ যায় বুলি ওচৰৰ দোকানীসকলে কয় এইবিলাক পুৰি খাওঁ লাগিছে পুৰি খাওঁ লাগিছে এইবিলাক আমাক দিব জানো এইটো বিকিবলৈ বনাইছে সিহঁতক সুধিব লাগিব পুৰিবিলাক বিকিবলৈ বনাইছে নে এই পুৰিবিলাক বিকিব নে প্ৰসাদ দিব ময়ো গম পোৱা নাই নে ফ্ৰীকৈ খুৱাইছে নেকি সম্ভৱ ইয়াততো পইচা লৈ দেখা নাই ইয়াত আমাৰ পৰিস্মিতাই পইচা দিছে ইয়া গৌ মাতাই মোক সেৱা কৰিলে এতিয়া আপোনালোকক আমি ইয়াৰ গংগাৰ পিনে লৈ যাম চৰি মোৰ মুখত অকল গংগা আহিছে যাব লাগিব দিয়ক গংগালৈও যাব লাগিব মুখত আহিলে যেতিয়া যাব লাগিব এইখন যমুনা চাওকচোন বেলিটো কি ধুনীয়া লাগিছে বেলি অস্ত যোৱাৰ সময়ত আমাৰ এতিয়া সন্ধিয়া হ'ব আমি ঘূৰি যাওঁতেতো সন্ধিয়াই হ'ব চাগে বেলি অস্ত যাওঁ হ'ল ইয়াত সকলো ধুনীয়া সম্পূৰ্ণকৈ বেলিটো অস্ত হোৱা আপুনি দেখিব ইয়াত যদি ওপৰত ৰখি থাকে এয়া চাওক বান্দৰ চাওকচোন বান্দৰ দেখিছেনে বাৰু আৰু ইয়াৰ বান্দৰবিলাকে মানুহক একো নকৰে কিন্তু ইহঁতক খাবলৈ দি থাকিব লাগিব আৰু আপোনাৰ ওচৰত খোৱা বস্তু থাকিলে এই বান্দৰবিলাকে লৈ গুচি যাব এয়া চাওক আহক এইবুলি পৰিস্মিতা বোলে দেখাই দিয়া অকণমান দেখাই দিয়া বছ এতিয়া ইয়াত পানী যিহেতু বহুত শুকাই আছে ইয়াত বহাগ মাহত আহি বহুত ভাল লাগিব পানী অকণ চুই দিছোঁ আৰু যমুনা পানী চুইছোঁ অকণমান
যমুনাত এয়া আমাৰ আয়ে কিবা এটা কৰিব তেওঁ কি বেগটো কি খুচিছে কিবা এটা কৰিব এতিয়া তেওঁ পইচা বিচাৰিছে নিশ্চয় ইয়াত পইচা দিব আগৰ মানুহ দিয়কচোন এই অ' ভাই তহঁতৰ এই কিবা কিবি ভাগি যাব ভালকৈ ইহঁতি বাৰু ইমান ডাঙৰ মোৰ বয়সৰ ল'ৰা দেখিছেনে বাৰু এনেকৈ খেল খেলি আছে ইয়াতে এনজয় কৰিছে আৰু দিয়ক অঁ হাই মংকি এইফালে যা ইহঁতৰ ওচৰত একো চুপতি কৰিব নাই মোবাইল লৈ যা বুলি বৰ ভয় লাগে দেখিছেনে বাৰু মোবাইল লৈ যা বুলি বৰ ভয় লাগে এওঁলোকৰ ওচৰত হয় আমাৰ এওঁ পৰিস্মিতা বৰাই ফটো মাৰিছে আমাৰ এলেক্সাই দেখি আছে এইফালে মোলৈ চাইছে এয়া যমুনা ঘাট কিমান ধুনীয়াকৈ বনাই থৈছে দেখিছেনে বাৰু মই ওপৰত উঠিলোহি এয়া ইয়াত মন্দিৰৰ গাই এইবিলাক মন্দিৰৰ গাই আমাৰ ফটো মাৰিবলৈতো আমি কেমেৰামেন ইয়াত লোৱা নাই ইয়াত অন্য টুৰিষ্টৰ গতে ইয়াত কেমেৰা এলাও থাকে যদি ইয়াত কেমেৰামেন এক্সট্ৰাকৈ নাপায় এই বুলেটখনৰ ওচৰতে মই ফটো কপি মাৰিব লাগিব আৰু হওকচোন এওঁলোকক সোধোঁ ইয়াত পুৰি ফ্ৰীকৈ দিবনে নে পইচা লয় এওঁলোকক সুধিব লাগিব এইফালে আগে পুৰিখিনি দেখাই লওঁ মনে ৰ'ব চাওক আমাৰ পৰিস্মিতাই পুৰি লৈছে দুখন এওঁ কোন মই চিনি নাপাওঁ দিয়ক ফটোখন তোলাই লৈছোঁ ये सब्जी किस का है ये सब्जी मिक्स वेज है ये मिक्स वेज की है हाँ मिक्स वेज है इसमें ऑल सब्जी पड़ा हुआ है अच्छा या ठीक है ओके राधे 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 बोल श्री राधे 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 ৰাধে ৰাধে ভাই আমি পুৰি চুৰি খাই মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু মন্দিৰৰ ইয়াত এনে বোলে ৰাতি 9টা বজাত আৰতি হয় বহুত ভাল লাগে বহুত ভক্ত আহে ৰাতি সেইটো সময়ত এই দেখিছে চিন্তাহৰণ ঘাট এই চিন্তাহৰণ মন্দিৰ আছে চিন্তাহৰণ ঘাট এইটো কাৰণে কোৱা হৈছে যমুনা পানী ওপৰলৈকে উঠি আহে অঁ এইখন পাণ দোকান দেখিছেনে বাৰু ইয়াত কিন্তু আমাৰ অসমতে তামোল নাপায় ইয়াত মিঠা পাণৰ দোকান এই লোকৰ এইখনত সোমাব দিব জানো এখন সোমাই দেখুৱাওঁ অকণমান সোমাই যাওঁ আৰু দূৰলৈ নাযাওঁ পলাব লাগিব নহয় কোনোবাই ঐত বুলি ক'লে এইবোৰ খেতি লগাইছে দেখিছেনে বাৰু এইবোৰ ঢেৰুৱা আবতৰীয়া ঢেৰুৱা ইয়াত খেতি কৰি মানুহবিলাক বহুত ধনী হয় ইয়াত খেতি কৰি পানি এওঁলোকে এখন ফৰ্চুনাৰ ল'ব পাৰে ইমানেই ইয়াত খেতি কৰি ধনী এইবিলাক দেখিছে কিমান দামী গাড়ী ইয়াৰ মানুহে কিয়া এইবিলাক এওঁলোকে খেতি কৰি ল'ব পাৰে ইয়াত খেতি বহুত ডাঙৰ খেতি কৰে আমাৰ নিচিনা এবিঘা দুবিঘা নকৰেই দেখিছে মোৰ গাড়ীখন আছে না এইখন দেখা পাইছোঁ এইখনত নাখাওঁ দিয়ক আমি ইখনত খাম আমাৰ এলেক্সাই কি চাইছে অ' মোৰ লগত এয়া এলেক্সাক মই লৈ আছোঁ এতিয়া বৰ্তমান আমাৰ তেওঁ ভিডিঅ' কৰি বৰ ভাল পায় আৰু ফটো মাৰি বৰ ভাল পায় এলেক্সাই এইবোৰ পেলাই দিছোঁ আৰু খাই পিনি পেলালোঁ এইটো মংকিটো কি লৈ গৈছে এই আমি একো নকৰোঁ ভাই আহক গাড়ীখন চাওঁচোন গাড়ীখন মোৰ নিচিনা গাড়ী একেই আৰু এখন দেখিছিলোঁ এখন মোৰ হয় নহয় হয় আহক আমাৰ হেডে আৰু আমাৰ মুখ্যমন্ত্ৰী গাড়ীৰ ওচৰত ৰখিয়ে আছে যাবৰ কাৰণে বছ এতিয়া গাড়ীত যাওঁ আমি নাই ইয়াত এওঁলোকে পুৰি লৈ আহিলে পুৰি খাব লাগিব পুৰিবিলাক এওঁলোকে লৈ আনিছে আহক এই কুকুৰকেইটা চাওঁ এতিয়া আমি পুৰিবিলাক খালোঁ আপোনাক খোৱাটো নেদেখালোঁ দিয়ক আৰু হে ইয়াত চাহ খাই ভাল লাগিলে এওঁলোকৰ কথা পাতিছোঁ আহক আমি এতিয়া যাওঁ এইখন হোটেলতে আমি যোৱা 2 বছৰ আগত আহিছোঁ তেতিয়াও খাইছোঁ ইয়াত বহুত আমি ভিতৰত আছোঁ গাঁৱৰ ভিতৰত বাবাৰ লগত একপি আমাৰ মায়ে এওঁৰ ওচৰত ফটো মাৰিম বুলি কৈছে এওঁলোকৰ সাধুবিলাক বহুত সাধু যি মনৰ কথা কৈ দিব আপোনাক মনত কি ভাৱ আছে আগত কি হ'ব লাগে ইহঁতে সেইটো জানে বোলে নকয় বোলে মানুহক এয়া মাক আশীৰ্বাদ দিছে মোক কেমেৰা চাব কৈছে আহক এতিয়া আমি এই পিছৰ পৰা এখন গাড়ী আহিছে যাব নোৱাৰোঁ আহক এতিয়া আমি ইয়াৰ পৰা যাওঁ যথেষ্ট গধূলি হৈ আহিলে ইয়াৰ পৰা আমি বেছি দেৰি থাকিলেতো দিগদাৰ হ'বগৈ সোনকালে যোৱাই ভাল হ'ব দেখিছেনে বাৰু
ছাইড নিদিয়ে বুজিছেনে মানুহবিলাকে ইয়াত দেখিছেনে বাৰু আমি কেনি যাম ফাক এটা পাইছোঁ পিছপিনৰ পৰা এই বাইকৱালা দুটা আহি আছে এওঁলোকে এইজন দেখিছেনে বাৰু কেনেকৈ লৈ গুচি গৈছে আমি বহুত ভয়ে গাড়ী চলাব লগা হয় ইয়াত ইয়াত বহুত গধূলি হ'ল আপোনালোকে কেনে পালে ভিডিঅ'টো কেনেকুৱা দেখিছে কমেণ্টত ক'ব আৰু মইতো বহুত উল্টা পুল্টাই কথা কৈ দিছোঁ যেনেকৈ আহিছোঁ তেনেকৈ কৈছোঁ আৰু দিয়ক আমি গাঁৱলীয়া ল'ৰা আমিতো ভালকৈ কথা ক'ব নাজানো কি ক'ব আৰু যি টি কৈ দিছোঁ আৰু এতিয়া আপোনালোকক আজি এই চিন্তাহৰণ মন্দিৰ দেখুৱালোঁ ইয়ালৈ আপুনিও আহক এইটো বহুত প্ৰমাণিত মন্দিৰ বুলি কয় অলপ গাড়ীখনৰ পিছ চাইডটো দেখাইছোঁ হাতখন উলিয়াইছোঁ আৰু বেয়া নাপাবতো আপোনালোকে ভুল নকৰিব খালি গাড়ীখন